আজি আমাৰ বিটিআৰৰ ৰেকৰ্ডে আমি গড়েশ্বৰ সমষ্টিৰ ব্লক কমিটিৰ উদ্যোগত আজি মানে শান্তি যাত্ৰা কাৰ্যসূচী লোৱা হৈছে। এই শান্তি যাত্ৰা কাৰ্যসূচীখন ফ্লেগ অফ কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ চেণ্ট্ৰেল ইউথ বডিৰ সন্মানীয় সম্পাদক ৰমেশ চৰকাৰী ডাঙৰীয়া। তেখেতে আজি মানে আমাৰ অনুষ্ঠানটো উদ্বোধন কৰাই নাই, তাৰ কাৰণে মোৰ তৰফৰ পৰা তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিটো আপোনালোকে সকলো জানে, এই বিটিআৰ চুক্তিটো 2020 চনৰ 7 জানুৱাৰী চুক্তি হৈছিলে। এই চুক্তিত মানে আপচু আৰু NDP চাৰিটা গোট একত্ৰিত হৈ মানে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত চুক্তি হৈছিল। আৰু সেই চুক্তিৰ দিনৰ পৰা আজিলৈকে যিহেতু এই চুক্তিটো শান্তিৰ চুক্তি বোলে চুক্তি হৈছিলে, আৰু সেই শান্তিটো আজি স্থায়ীভাৱে ৰোৱাটো আমি দেখিছোঁ। তাৰ কাৰণে বিভিন্ন সমষ্টি নহয়, বিটিআৰ অঞ্চলত যিমানখিনি জাতি জনগোষ্ঠী আছে সকলো মানে একত্ৰিতভাৱে শান্তিৰ মানে জীৱন যাপন চলিব পাৰিছে। আৰু সকলো জাতি জনগোষ্ঠীয়ে আজিৰ এই শান্তি যাত্ৰাক আমাক সহযোগ কৰিছে। তাৰ কাৰণে মই সমষ্টিৰ এজন MCLA হৈ মানে দলৰ নেতৃত্ব হৈ মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাননীয় আমাৰ বিটিআৰ চিফ ডাঙৰীয়াক মোৰ তৰফৰ পৰা সমষ্টিৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভাৰত চৰকাৰৰ সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ নেতৃত্বত যি এটা চুক্তি কৰিলে, এই চুক্তিত মানে সফলতা হৈছে আৰু উন্নতিটো হৈছে। আৰু উন্নতি হোৱাৰ মেইন কাৰণটো শান্তিৰ কাৰণে হৈছে। শান্তি মানে অটুট থকাৰ কাৰণে হৈছে। আজি মানে আমি ক'ব পাৰোঁ শৈক্ষিক অনুষ্ঠান নহ'লে ক'লে মানে কিছুদিন আগতে 10খন কলেজ মানে কিবা হ'ল, প্ৰভিঞ্চিয়েলাইজ হ'ল, আৰু 259জন মানে চাকৰি নিযুক্তি দিয়া হৈছে। আৰু তাৰ বাহিৰেও আমাৰ যিহেতু বিটিআৰ চুক্তিৰ দ্বাৰাই ডিলিমিটেশ্যনৰ দ্বাৰাই আমাৰ যিটো সমষ্টি গড়েশ্বৰ সমষ্টি আগতে ৰঙিয়া সমষ্টিত আছিলে বিধানসভাত, বৰ্তমান আমি গড়েশ্বৰ সমষ্টি পাবলৈ সক্ষম হৈছোঁ। তাৰ বাহিৰেও আমাৰ জিলাখন বাঢ়োৱা কথা আছিলে চুক্তিত। এই জিলা বাঢ়োৱাৰ ক্ষেত্ৰতো আমাৰ মানে আমাৰ গড়েশ্বৰো আমাৰ তামোলপুৰ মানে জিলাতে পৰে, আৰু জিলা হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ তামোলপুৰ জিলা। আৰু তাৰ বাহিৰেও বৰ্তমানৰ যিটো 41খন গাঁও এক্সটেনশ্যন কৰি গহপুৰলৈকে আমাৰ বিটিআৰ এৰিয়া বাঢ়িছে। আৰু সেই হিচাপে বৰ্তমান যি কাম কৰিছে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত দুটা দল UPPL আৰু BJP দলৰ নেতৃত্বত যি চৰকাৰ কৰিছে, এই চৰকাৰৰ ভাল এটা চৰকাৰ চলা বুলি ক'ব লাগিব। বৰ্তমানত যিখিনি কাম কৰিছে খুবেই মানে লেখক ল'ব লগা হৈছে। কিয়নো আজি ক'ব পাৰোঁ আজি গভৰ্ণমেণ্ট হৈছে, আজিৰ দিনটোৰ মানে ডিচিপ্লিন মেইনটেইন হৈছে। আগৰ 17 বছৰৰ সেই সেনেকুৱা ধৰণৰ অনলাইন যোগেদি কোনো মানে অফিচিয়েল প্ৰচেছ হোৱা নাছিলে। বৰ্তমান চৰকাৰে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গভৰ্ণমেণ্ট হৈছে আজিৰ তাৰিখত। আৰু তাৰ বাহিৰেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গঢ়াৰ ক্ষেত্ৰত মোৰ সমষ্টিৰ কথাই মই ক'ব লাগিব। মোৰ গড়েশ্বৰ সমষ্টিত শৈক্ষিক দিশটো চালে গড়েশ্বৰ কলেজৰ মহাবিদ্যালয়ত 2 কোটি টকা দিলে কনষ্ট্ৰাকশ্যনৰ নামত। আৰু তাৰ বাহিৰেও আমাৰ APJ আব্দুল কালাম হাইস্কুলত 25 লাখ টকা দিছে। আৰু JND মিলন হাইস্কুলত মানে 41 লাখ টকা। এনেকুৱা কমেও মানে 15টা আঁচনি এডুকেশ্যনৰ আমি পাবলৈ সক্ষম হৈছোঁ বৰ্তমানলৈকে। আৰু বৰ্তমান যি এটা কাম কৰিছে মানে বিশেষ ল'ব লগা নিজাববীয়া এটা আঁচনি মানে বিটিআৰ চৰকাৰৰ ফ্লেগশ্বিপ স্কিম, এইটো UN Super 50। এই Super 50 মিছনটো আজি ছাকচেছ হৈছে। এই ছাকচেছ হোৱা মেইন কাৰণটো হৈছে আমাৰ শান্তিৰ উৎসৱ থকাৰ কাৰণে। যি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে Super 50ত 50জনকৈ 2টা টাৰ্মছ মানে পঠোৱা হৈছিলে। আৰু ইয়াত 7জনে আজিৰ তাৰিখত মানে বিটিআৰৰ যিটো ফ্লেগশ্বিপ স্কিম UN Super 50
ইয়াৰ 7জনে উত্তীৰ্ণ হ'ব পাৰিছোঁ তাৰে মোৰ সমষ্টি খুবেই ভাগ্যৱান বুলি ক'ব লাগিব মাননীয় আমাৰ বুকুল বসুমতাৰী ডাঙৰীয়া তেখেতক বিডিঅ হিচাপে নিয়োগ কৰিছে এইটো মই বুকুল বড়ো ডাঙৰীয়াক আজিৰ অনুষ্ঠান যোগেদি মই তেখেতৰ জীৱনৰ আৰু আগবাঢ়ি যাওক মই এইটো কামনা কৰিছোঁ ঈশ্বৰৰ প্ৰতি সেৱা ৰাখিছোঁ লগতে আগবাঢ়ি যাওক আৰু আমাৰ বিটিআৰ চৰকাৰৰ প্ৰতি মানে যি আদৰ্শৰে কাম কৰিছে এই আদৰ্শৰ মাজত সোমাই লৈ যায় তেখেতেও আমাক সঁহাৰি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ বিশেষকৈ ক'ব খোজা নাই যিহেতু আপোনালোকে সকলোৱে গম পায় মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াত আলাৰী চিৰাং বিটাংগী অঞ্চাই বিটাংগী জ্ঞান চেৰাং বিটাংগী মাইনাও চেৰাং বিটাংগী আই অঞ্চাই বিটাংগী আৰু ৰূপ নিৰ্মাণৰ পৰা আদি কৰি গড মিছন হেণ্ডলুম মিছন চেৰিকালচাৰ মিছনৰ পৰা আদি কৰি গোটেই ফ্লেগশ্বিপ স্কিমবিলাক বনাই বিটিআৰ সকলো দিশতে অগ্ৰগতি লাভ হোৱাটো আমি দেখা পাইছোঁ আৰু তাৰ কাৰণে আজি আমি সকলো দিশৰ পৰা আগবাঢ়ি থকাৰ কাৰণে